নমস্কাৰ প্ৰিয় দৰ্শকসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। আৰু এইফালে মই ৰাতিপুৱাই গৈ আছোঁ টিউশ্যন পঢ়াবলৈ। আৰু আপোনালোকে দেখিব পাৰিছে চৌপাশটো কুঁৱলীৰে আৱৰি আছে। ইমান যে কুঁৱলী পৰিছে মাজতে কেইদিনমান নাছিল, কিন্তু এতিয়া আৰু ষ্টাৰ্ট হৈছে। আৰু টিউশ্যনৰ পৰা আহি গা পা ধুই এইফালে মই ৰেডি হ'লোঁ কলেজলৈ বুলি। মুখত পিছে বগৰী এটা খাই গৈ আছোঁ কলেজলৈ। আৰু যিহেতু অলপ দূৰ খোজকাঢ়ি যাব লাগে, সেইবাবে এতিয়া মই অলপ খোজকাঢ়ি গৈ আছোঁ। এইফালে মই চৰি ল'লোঁ এতিয়া পিলপিলিত গৈ আছোঁ আৰু এতিয়া কলেজলৈ। এনেতো মই চাইকেলেৰে যাওঁ বেছিভাগ কলেজলৈ, কিন্তু আজি কুঁৱলী যথেষ্ট পৰিমাণে পৰিছে, সেইবাবে ভাবিলোঁ নাযাওঁ আজি চাইকেলেৰে। আৰু এইফালে মই কলেজৰ পৰা ওলাই এতিয়া অলপ বস্তু কিনিবলগীয়া আছিল। এইফালে মই আহিলোঁ দাদাৰ দোকানলৈ। দেখিব পাৰিছে ইমান ধুনীয়া ধুনীয়া বস্তু আছে দাদাৰ দোকানত। সকলোবোৰ বস্তুৱে লৈ যাবলৈ মন যায়, কিন্তু গাইজ পইচা নাই যে হাতত, সেইকাৰণেহে ল'ব নোৱাৰোঁ। আৰু এইফালে চাওক গাইজ, আমাৰ ঘৰত আমৰ ফুল কেনেকৈ লাগিছে। আজিলৈ ইমানেই, আকৌ লগ পাম নতুন এটা ভিডিঅ'তে। বাই।